নিযুক্তি পৰীক্ষাৰ সময়ত 2 ঘণ্টা ইণ্টাৰনেট নাইকিয়া হ'লে সমাজ ধ্বংস হৈ যাব নেকি? 2 ঘণ্টা ইণ্টাৰনেট নাইকিয়া হ'লে অসমত ভূমিকম্প আহে নেকি? ইণ্টাৰনেট যদি 2 ঘণ্টা বন্ধ হৈ থাকে তাৰ কাৰণে কি সমাজখন নোহোৱা হৈ যাব নেকি? অসমত কি ভূমিকম্প আহিব নেকি 2 ঘণ্টা নিযুক্তি 2 ঘণ্টা নোহোৱা হৈ থাকিলে? চিনেমা হলত 3 ঘণ্টা চিনেমা চাই থকাৰ সময়তো বন্ধ থাকে ইণ্টাৰনেট। কিছুমানে কয় মোক ইউপিএছচিৰ ক্লাছ আছিলে, মোৰ 2 ঘণ্টা অমুক নহলে অমুক হয়। বাবা চিনেমা হলত যেতিয়া 3 ঘণ্টা আমি চিনেমা চাই থাকো তেতিয়া কি ইণ্টাৰনেট খোলা থাকে নেকি? দৰকাৰ হ'লে চৰকাৰে 20 ঘণ্টা পৰ্যন্ত ইণ্টাৰনেট কাটিব। যে যদি প্ৰয়োজন হয় 20 ঘণ্টাও আমি ইণ্টাৰনেট বন্ধ কৰিম। নিযুক্তি পৰীক্ষাৰ সময়ত চৰকাৰে ইণ্টাৰনেট কৰ্তন কৰা প্ৰসংগত চৰকাৰক প্ৰশ্ন কৰাসকলক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুখীয়া ল'ৰা ছোৱালীৰ স্বাৰ্থত আমি 20 ঘণ্টা পৰ্যন্ত ইণ্টাৰনেট কৰ্তন কৰিবলৈ সাজু আছো বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁলোকক মই আজি আকৌ এবাৰ কৈছো, এইবাৰ 2 ঘণ্টা কৰিলো, অহাবাৰ 20 ঘণ্টা কৰিম, যদি অসমৰ কি দুখীয়া আৰু দৰিদ্ৰ লোকৰ স্বাৰ্থত হয়। মুখ্যমন্ত্ৰীৰ মতে নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাকৈ হোৱাত বাধা প্ৰদান কৰিব বিচাৰে একাংশই। আনফালে একাংশ ৰাইজে তৃতীয় চতুৰ্থ বৰ্গৰ এটা পৰীক্ষা পাতিবলৈ চৰকাৰে ইণ্টাৰনেট কটা কাৰ্যক সহজভাৱে ল'ব পৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট, 5th পিলাৰ।